ধুনীয়া চেলেব্ৰিটি তাই ভাল লাগি লিপষ্টিক দিছাই আইও মোক আজি দেউতাই আনি দিছি দে কলো বদাল পালা মই মাকে দি দে উই মোক আজি বাজি দে তোৰ মায়ে মই দিবি দে মই দিম দে কালি দি তালে কিবা লিখি আনবা দিছিল আনতা না তই মই নানলো কিয় নানলি কালি মই লাগতে নেলি আইছা আইছো কাল কালি যে কিবা লিখি আনবা দিছিলো লেখছা না নেলি বহি তুলে আছো বহি তুলে কি লেখছা এই তাৰ কালি তাৰ লাইনে লাগতে নাই কাল লেখা নহ'ল হয় নেকি যায় যা যা হ'ব তাল কালি আমাৰ দাদাই মেট্ৰিক পাছ কৰি তাত দি দিদন গেতি দেউতাই এটা বাদা ল'বলৈ মত দুমাহ পাতা আনতি সেই ৰাতি দগলি খালো হয় নেকি দি মই পাইখানাত গেলো আৰু উঠাই নললো আৰু সেইকাৰণে লেখা নহ'ল দে তাল আৰু হয় নেকি দে হ'ব দে বঢ়িয়া বঢ়িয়া ফেভলি আনছা লেখি আমাৰ কালি কন্যাত ভোটাতিলে কালি লেখাই নেউলি কালি যে গৰু ৰচনাখন লিখি আনবা দিছিলো মাতি শুনাই দিছো মোক তাল আমাৰ তাল তিনটা গলু তাল এটা দামলা এটা তাল গাই গৰু এটা তাল হাওলা তাল এটা হাওলাটো তাল আদালটা গাগি দে তাল আৰু গাগিনি তাল হাইমালে দেউতাই বাবা আৰু তাল আৰু তাৰে হাওলা গৰুটো তাল এনে থাকে গলত নেউলি তো গৰু ৰচনা কথা তুমি ঘৰত কেইটা গৰু সেইহে কৈ আছা ফুলেক যি লিখি আনবা দিছিলো কালি আনছা না আনা নাই তাল আৰু কখানে মাতি একবাৰ শুনাছো ভালকে হ'ব তাল কি ক আছিলি তই কি ক হলি খাবা নাপাই উঠে কিনে গেলি কি মাতছা এইবিলাক তোহাৰ লগত মোৰহে মাথা চাথা নষ্ট কৰিলো এইবাৰ আমাৰ ভেটলিয়ে কচোন অসমীয়া 12 মাহৰ নামটো সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ হ'ব মাতবাৰ আছে তোহাক মাতবাৰ দিছো 12 মাহৰ নাম তই 7 বাৰৰ নাম মাতি আছা তোৰ মোৰ মাথা চাথাহে নষ্ট কৰিলি হা মাথা চাথা চলিও হৰি গেল তোহাৰ লগত থাকি কি হ'ব আৰু তোহাক ইমান দিন ধৰি তোহন টিউচন কৰলি তোহন ক মাতবা দিছিলি ক কি ক আছিলি তই কি ক হলি এইগিলা মাতি আছা আৰু ইমান দিন টিউচন কৰলো তোহাক তোহন মোৰ মাথা চাথাহে খালি তোহন ফুলে তোহন কালিৰ পৰা এটা কাম কৰে কালি তোহন গোটেই কথাই তোহন একদম অস্তাতে হৈছা তোহন গোটেই পাৰ গোটে হৈছা তোহন কালিৰ পৰা আহিবা নাংগে নেকি আৰু কিয় তাল আমি আহিমে তাল নাংগে তোহন আহিবা নাংগে কালি তোহন মোতকৰে বন্ধু হৈছা কালিৰ পৰা আহিবা নাংগে শুনছা না